নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজি এটা নতুন মাইনিং এপ্লিকেশন লৈ আহিছো যেটো নাম হৈছে মিৰা নেটৱৰ্ক এটো আপোনালোকে প্লে ষ্টৰত গৈ ডাউনলোড কৰি লব প্ৰথম ফাৰ্স্ট টাইম প্লে ষ্টৰত গৈ মিৰা নেটৱৰ্ক সাৰ্চ কৰিব ইয়াৰ পিছত আপোনালোকে ডাউনলোড কৰিব মিৰা নেটৱৰ্ক লুমিৰা নেটৱৰ্ক বুলিও কয় মিৰা নেটৱৰ্কটো আপোনালোকে ডাউনলোড কৰি লব ফাৰ্স্ট টাইম আপুনি এটো পাৰ ডে মানে আপোনাৰ এটা কইন্স পাব লাগে মোৰ মতে আৰু এটো প্ৰাইস বহুত দাম হ'ব পাৰে এই কইন্সটো মিৰা নেটৱৰ্কৰ কইন্সটো টোটাল সাপ্লাই আছে আপোনাৰ 25 কোটি কইন্স ঠিক আছে আৰু যেটো আপোনাৰ কারেন্সি মার্কেটত কম কইন্স মানে যেটো সাপ্লাই কম হয় সেইটোত আপোনাৰ দামটো বহা চান্সটো থাকে মানে ইয়াৰ প্ৰাইস কোৱা মতে প্ৰেডিকচন কোৱা মতে $300 $200 হ'ব বুলি কৈছে এটা কইন্সৰ দাম আৰু আপোনালোকে মোৰ লিংকৰ দ্বাৰা যদি আপোনালোকে জয়েন কৰে এটা কইন আপুনি পাব আৰু এটা কইন মই পাম ঠিক আছে আপোনালোকে ডাউনলোড কৰি লব অলপ সময়ৰ বাবে মই ভিডিওটো স্কিপ কৰি দিছো ডাউনলোড আপোনালোকে কৰি লব ঠিক আছে ডাউনলোড কৰাৰ পিছত ওপেন কৰিব অলপ টাইম ওয়েট কৰিব ইয়াতে ওপেন কৰি লব ওপেন কৰাৰ পিছত এনেকৈ দেখাই দিব ওপেন কৰাৰ পিছত এনেকৈ ইন্টাৰফেস দেখাই দিব ঠিক আছে ইয়াৰ পিছত আপুনি এটা নাম ফিল আপ কৰিব লাগিব ইমেইল এড্ৰেছ দিব লাগিব আৰু আধাৰ কাৰ্ডত যেটো আপোনাৰ সেম নাম আছে তেনেকৈ আপুনি ফিল আপ কৰিব আৰু লগতে যেটো আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ আছে সেম দিব ঠিক আছে মোৰ নামটো প্ৰথম ফিল আপ কৰি লৈছো ফাৰ্স্ট টাইম আৰু আপুনি তলত দিব লাগিব 1 মিনিট ফুল নাম দিব লাগিব তাৰ পিছত আপুনি তলত ইমেইল এটা দিব লাগিব আপোনাৰ হেতুহে ইমেইল দিব যেটো ইমেইল আপোনাৰ পাসওয়ার্ড মনত থাকে ঠিক আছে মই বাৰে বাৰে কওঁ যেটো ইমেইল আপোনাৰ পাসওয়ার্ড মনত আছে হেতুহে দিব মই ইমেইল এটা জলদি দি দিছো ইয়াতে আপোনাৰ ইমেইলটো দি দিছো ইমেইলটো দিয়াৰ পিছত আপোনাৰ ইয়াৰ পিছত এটা ইউজাৰ নেম দিব লাগিব ঠিক আছে ইউজাৰ নেমটো আপুনি নিজৰ ফালৰ পৰা দিব আপোনাৰ নামটো ৰাখিলেও হ'ব কোনো দিগদাৰ প্ৰবলেম নাই তাত ঠিক আছে মই মোৰ নামটোকে ৰাখি দিছো আৰু আপোনালোকৰ মতে আপোনাৰ নামটোকে ৰাখি দিব বা নিকনেম এটা দি দিব একো প্ৰবলেম নাথাকে তাত ইয়াত মোৰ নামটো দি দিছো ইয়াৰ পিছত আপুনি এটা ষ্ট্ৰং পাসওয়ার্ড দিব লাগিব ঠিক আছে মই জলদি এটা নিউ পাসওয়ার্ড দি লৈছো ঠিক আছে আপোনালোকৰ নিজৰ মতে পাসওয়ার্ড এটা দি লব পাসওয়ার্ডটো ক্ৰিয়েট কৰাৰ পিছত আপুনি এটা কান্ট্ৰি সিলেক্ট কৰিব লাগিব ইয়াতে ঠিক আছে আপুনি কান্ট্ৰিটো সিলেক্ট কৰি লব ইন্ডিয়া মই ইয়াতে ইন্ডিয়াটো সিলেক্ট কৰি লৈছো ঠিক আছে ইন্ডিয়া কোড গল ইন্ডিয়াটো সিলেক্ট কৰি ললো তাৰ পিছত আপুনি মোবাইল নাম্বাৰ এটা দিব লাগিব মই এটা মোবাইল নাম্বাৰ কপি কৰি থৈছিলো হেতু পেস্ট কৰি দিছো ইয়াতে আৰু যেটো আপোনাৰ 91 ইন্ডিয়াটো সিলেক্ট কৰাৰ পিছত অটোমেটিক আপোনাৰ 91 টো বহি যাব আপুনি ইন্ডিয়াটো সিলেক্ট কৰি লব ইয়াৰ পাছত আপুনি এটা ডেট অফ বাৰ্থ দিব লাগিব আৰু ডেট অফ বাৰ্থ হেতুহে দিব যেটো আধাৰ কাৰ্ডত আপোনাৰ সেম আছে ঠিক আছে মই জলদি এটা ডেট অফ বাৰ্থ দি লৈছো ডেট অফ বাৰ্থটো দি দিলো ডেট অফ বাৰ্থ দিয়াৰ পিছত আপুনি গ্ৰীন টিকটো লগাই দিব ঠিক আছে গ্ৰীন টিক লগোৱাৰ পিছত আপুনি ক্ৰিয়েট ইওৰ একাউন্ট এটোত আপুনি ক্লিক কৰিব তলত তাৰ পিছত আপুনি কমপ্লিট একাউন্ট ক্ৰিয়েচন ঠিক আছে তাতে আপুনি ক্লিক কৰিব আৰু ইনভিটেশন কোডটো আপুনি মই স্ক্ৰিনত দি দিম ইয়াতে আপুনি ইনভিটেশন কোডটা বিচাৰিব এটো মই স্ক্ৰিনত দি দিম আপোনালোকে পেস্ট কৰি দিব ঠিক আছে ইয়াৰ পিছত এনেকুৱা ইন্টাৰফেসটা দেখাই দিব আপুনি ইয়েস কৰিব এটা আপুনি ইয়েস কৰিব কাৰণ লক আপ কৰিব কাৰণে খুদিছে লেটাৰ বুলি দিব পাৰে ইয়াৰ পিছত আপুনি এটো ইয়েস কৰিব ইয়াৰ পিছতো এটো আপোনাৰ ইয়েস কৰিব পাৰে নো কৰিব পাৰে নিজৰ কথা ইয়েসে কৰি দিব মই ইয়েসে কৰিছো ঠিক আছে ইয়াৰ পিছত এনেকুৱা ইন্টাৰফেস দেখাই দিব ঠিক আছে দেখা দিব আপোনাৰ ওপৰত আপুনি স্টাৰ্ট মাইনিং কৰিব লাগিব ইয়াতে ওপৰত যেটো স্টাৰ্ট মাইনিং দেখাই আছে তাতে আপুনি স্টাৰ্ট কৰাৰ পিছত আপোনাৰ কন্টিনিউ উইথ এড আহিব আৰু কন্টিনিউ উইথআউট এডছ আহিব ঠিক আছে আপোনালোকে যদি কন্টিনিউ উইথআউট এডছত ক্লিক কৰে তেতিয়া আপোনাৰ কইন্স খিনি কম পাব আৰু যদি কন্টিনিউ উইথ এডছত ক্লিক কৰে তেতিয়া অলপ কইন্স খিনি বেছি ইনক্ৰিজ হ'ব ঠিক আছে এটা স্টাৰ্ট হৈ গল মোৰ মাইনিংটো মই এতিয়া এটা কইন্স পালো ঠিক আছে আৰু হেমাৰত আপুনি ক্লিক কৰিব হেমাৰটো তলত যেটো আছে তাতে দেখাই বিতে ট্যাপ কৰিব আৰু বিশেষ এতিয়া ইয়াত একো নাই আপোনালোকে বৰ্তমান মাইনিংটো ষ্টাৰ্ট কৰক বাকি মই আপডেট আহিলে এইটো চেনেলতে মই আপডেট কৰি থাকিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিলো থ্যাংক ইউ